এতিয়া লক্ষী পূজা চাবৰ কাৰণে আহিছোঁ। আমাৰ নিজে ওচৰতে নিচেই ওচৰতে মানে লক্ষী পূজা হয়। গাইজ এয়া দেখিছে, এইটো আমাৰ মইনা হয় দেই। মোৰ একদম ঘৰৰ ওচৰতে হয়, মোৰ খুৰাৰ ল'ৰা হয়। এয়া বহুত মোক ভাল ভাল কমেণ্ট কৰি থাকে। আকৌ এতিয়া কি পূজা চাব আহিলোঁ। এইজনী আমাৰ খুৰা হয়, এইজনী মোৰ বাইদেউ। এইজনী মোৰ বাইদেউ হয়, এইজনী একে মোৰ ডাঙৰ বাইদেউ হয় ফ্ৰেণ্ডছ। এইজনী বহুত ধুনীয়া ধুনীয়া নাম গায় কিন্তু ফ্ৰেণ্ডছ। এই বাইদেউ কিন্তু ইমান ধুনীয়া সুৰ দিয়ে নহয়, আপোনালোকে ক'বই নোৱাৰিব যে ইমান ধুনীয়া সুৰ দিয়ে। সঁচাকৈ বহুত ধুনীয়া লাগে বাইদেউ। আপোনালোকে কেতিয়াবা মাতিব, মোক জনাব আপোনালোকে। যদি আপোনালোকৰ নামতি দল লাগে, কেতিয়াবা যদি আপোনালোকৰ নাম প্ৰসংগ কৰিবলগীয়া হয়, তেতিয়াহ'লে আপোনালোকে মোক যোগাযোগ কৰিব। মই আপোনালোকৰ এই নামতি দলক মই পাৰ্টিক খবৰ দিম। আপোনালোকে নিমন্ত্ৰণ কৰিলে এই বাইদেউসকলে যাব। সঁচাকৈ বহুত ধুনীয়া নাম গায় কিন্তু সঁচাকৈ। আমি কিন্তু একেখন গাঁৱৰে জীয়ৰী দেই। এইজনী হৈছে মোৰ বাইদেউ, মই হৈছোঁ তেওঁৰ ভনী। একেখন গাঁৱতে বিয়া হৈছোঁ, একেখন গাঁৱৰে জীয়ৰী, একেখন গাঁৱতে বিয়া হৈছোঁ। কিন্তু এই বাইদেৱে আকৌ বহুত ধুনীয়া নাম গায়, মই আকৌ নাচনত মানে ব্যস্ত, গম পাইছেনে ফ্ৰেণ্ড? সঁচাকৈ আপোনালোকে যদি আপোনালোকৰ কিবা যদি পূজা হওক বা যিয়ে নহওক, যদি নাম আপোনালোকৰ যদি প্ৰয়োজন হয়, তেতিয়াহ'লে মোক ক'ব। মই ক'লে এই বাইদেউসকলক মই কমেণ্ট কৰি কৈ দিম যে বাইদেউ আপোনালোকক প্ৰয়োজন হৈছে, তেতিয়াহ'লে আপোনালোকক কৈ দিব মানে। আৰু মানে এওঁলোকে তাৰমানে ধুনীয়াকৈ নাম ধুনীয়াকৈ গায় কিন্তু সঁচাকৈ বহুত ভাল লাগে। মোৰ দাদা দেই, এইজন একদম আমাৰ একেখন গাঁৱৰে মোৰ ককাই হয় কিন্তু এইজনে নাচ কৰিছে। আমি একেলগে অসমীয়া ভাওনা কৰিছিলোঁ এটা সময়ত। এতিয়া মই বিয়া হ'লো যে বিহু নাচিছিলোঁ। এই দাদাহঁতে ঢোল বজাইছিলে, পেঁপা বজাইছিলে এটা সময়ত। কিন্তু আমি একদম ঢোল পেঁপাত মই নাচনি হৈছিলোঁ। আজি এতিয়া আকৌ ভাওনা কৰে, আজি কিন্তু থিয়েটাৰ কৰিব না ফ্ৰেণ্ডছ। একদম তাইও কিন্তু বহুত কিন্তু মোক হেল্প কৰে দেই কিছুমান কামত মানে। কেনেকুৱা চলিছে? ভালে বহুত ভাল ন? আগতে কেনেকুৱা হৈছে লক্ষী পূজা? আমাৰ ভাইটিতে স্পাইল পটেটো বনাই আছে, দেখিছেনে? কিমান ধুনীয়াকৈ সজাই থৈছে আপোনালোকে। লক্ষী পূজা খাবলগীয়া হ'লে স্পাইল পটেটো খাবলৈ পাব আপোনালোকে। লগৰে দোকানী এজন বন্ধুৰ নিচিনা, বহুত ভাল দেই। আমাৰ মঞ্চত আসন গ্ৰহণ কৰিবলৈ আমি অনুৰোধ জনাইছোঁ। মানে এনেকৈ মোবাইলত মানে কথা নকয়, লাভ কৰি কথা কৈ পোৱা নাই ফ্ৰেণ্ড। কাম হাতত লৈয়ে ভতিজাকো লগাই দিছে, যিকোনো মুহূৰ্তৰ পিছতে আজি আৰম্ভ কৰিব। এখনত আহিছোঁ। দাদা দোকানে টেঙামুৰি হয়, আমাৰ একে নিচেই ওচৰতে থকা। কিন্তু আমি মেলাটো যেতিয়া জোনবিল মেলা হয়, মেলাটো আমি একেলগে এই দাদাৰ লগত দোকান দিছিলোঁ। দাদা কেনেকুৱা হৈছিল মেলাত কওকচোন? ভালে আছে, ভালে হৈছে। এতিয়া লক্ষী পূজাত যে আহিছে কেনেকুৱা হৈছে? বেয়াই হৈছে আপোনাৰ, কিন্তু মই আগত আহিলো আকৌ বহুত ভাল হৈছে বুলি। আপুনি আকৌ বেয়া, আপোনাৰ লাষ্টত পোৱাৰ কাৰণে একদম মানে লাষ্টত পৰি গ'ল যে, সেইকাৰণে মানে অলপ বেয়া হৈছে বুলি কৈছে আৰু ফ্ৰেণ্ড। কিন্তু এনেই কিন্তু দাদাই কিন্তু বহুতখিনি আইটেম লৈছে, চাওকচোন আপোনালোকে। আইটেম কিন্তু বহুত আছে দাদাৰ ভাগৰ কিন্তু। দেখিছে এইজন ইমান সৰু তথাপিও কিমান কৰ্মত ব্যস্ত হৈছে। দেখিছে চাওমিন বজাৰ, দেখিছে কিমান হাত চালু ফ্ৰেণ্ড। দেখিছে এইটো ব্ৰইলাৰ টেঙো বেচিছা বা, দেখিছে ফ্ৰেণ্ড কিমান একদম ব্যস্ত হৈ আছে, কৰ্মত ব্যস্ত। সঁচাকৈ বহুত ভাল লাগিছে ভাইটি কৰ্মত ব্যস্ত হৈ থকা। বায়েকৰ লগত মই একেলগে ভাওনা কৰা। মোৰ বৰ্তাই মোক খোল শিকাইছিলে, নিজৰ ঘৰৰে মানুহ, লগ পাবলৈ ভাল লাগিল। ভাল লাগিছে সঁচাকৈ। আমাৰ একে নিচেই ওচৰতে লক্ষী পূজা হৈছে, আহিছে আমাৰ ভাইটি। সঁচাকৈ বহুত ভাল লাগিছে দেই ফ্ৰেণ্ড। আৰু তুমি কি কৰা বোলে হেনো? মই যুৱচন্দ্ৰ পৰিষদৰ লগত জড়িত আছিলোঁ, কিন্তু বিশেষকৈ মই খোল বৰ্তাৰ পৰা শিকিছিলোঁ, এই বাপেকৰ পৰা। আৰু এই বায়েকৰ লগত মই একেলগে কৃষ্ণ নাচিছিলোঁ।
আৰু আমাৰ বাইদেউ এটা ফেচবুক একাউণ্ট আছে আৰু খুব ধুনীয়া ধুনীয়া ৰিলচ দিয়ে, সকলোৱে লাইক কমেণ্ট শ্বেয়াৰ কৰিব, খুব ভাল লাগিব। আমাৰ বাইদেউজনে আগবঢ়াই নিব লাগে নিজৰ সম্পদ। আশীৰ্বাদ কৰিব দেই আমাৰ ভাইটিকো যাতে তেনেকৈ আগবঢ়াই নিয়ে। আৰু এজন মোৰ দাদা লগ পাইলোঁ, এয়া হিমুদা। তেওঁ মোকো কিন্তু ফেচবুকত বহুত ধুনীয়া ধুনীয়াকৈ কমেণ্ট কৰে। এয়া হৈছে হিমুদা। হিমুদা পৰিচয় এটা মই দি লওঁ। খুব ভাল কবি, খুব সুন্দৰ মানে সত্ৰীয়া সংস্কৃতিৰ লগত জড়িত, শংকৰ সংঘৰ এটা দায়িত্বত আছে আৰু খুব সত্ৰীয়া সংস্কৃতি কালচাৰেলৰ লগত জড়িত খুব বিশেষ ব্যক্তি আৰু যুৱ সাংবাদিক হিমুদা। গতিকে হিমুদাও খুব ভাল কাম কাজ কৰি আছে। আৰু আমি সকলোৱে কৈছোঁ আমাৰ নিজৰ বাইদেউজনে যিটো হেৰি কৰিছে মানে একাউণ্ট চলাই আছে, সকলোৱে চাব, শ্বেয়াৰ কৰিব, লাইক কৰিব আৰু কিবা শিকিব পাৰিম মানে। ভাল লাগিল। উৎপল শইকীয়া চেনেলটো খুব সাংস্কৃতিক বিভাগৰে বেছিভাগ কাম কাজ আগবঢ়াই নিছে। আচলতে লাগে এনেকুৱা আমাৰ সৰু সৰু কথাকে যদি ডাঙৰকৈ ভাবিব পৰা যায়, সেইটোৱে আচলতে সফলতা বুলি ভাবোঁ। আৰু বহুত কাম আছে কৰিবলগীয়া, শুভেচ্ছা জনাইছোঁ। অনাগত সময়তে উৎপলে আমাৰ অসমীয়া সংস্কৃতি যিবিলাক সৰু যিবিলাক মানে হেৰাই যাব বিচৰা কথা, সেইবিলাকো ধৰি ৰাখিছে। উৎপলক শুভেচ্ছা জনাইছোঁ। চাবচোন আপোনালোকে উৎপলৰ যিখিনি আৰু কাৰ্য, মই বৰ বেছিকৈ নকওঁ, আপোনালোকে চাব। ইতিমধ্যে 30,000 ফলোৱাৰ্ছ হৈছে। অভিনন্দন জনাইছোঁ উৎপললৈ। আৰু হঠাতে আজি লগ পাই খুব ভাল লাগিল। হঠাৎ লগ পালোঁ, শুভেচ্ছা আছে সকলোকে হঠাৎ লগ পালোঁ। মইতো ভবাই নাছিলোঁ। কম দিনৰ ভিতৰতে 50,000 হওক, আমি চেলিব্ৰেশ্যন কৰিব আহিম। তেতিয়া তাৰমানে ধামাকা দিম আৰু চেলিব্ৰেশ্যন কৰিম। শুভেচ্ছা থাকিল। জয় অসম দেই। জয় অসম। ভবাই নাছিলোঁ ফ্ৰেণ্ড, মই এই দাদাহঁতক যে আমাৰ এই লক্ষী পূজাত লগ পাম বুলি কথা কৈ লগ পাই বহুত ভাল লাগিছে ফ্ৰেণ্ড। আপোনালোকে আশীৰ্বাদ কৰিব যাতে দাদাহঁতেও যিবিলাক মনৰ ভাৱ যদি লৈ আছে সকলো যাতে মংগল হয়। আমি প্ৰগ্ৰাম চাবৰ কাৰণে আহি আছোঁ, আহোঁচোন আপোনালোককো দেখুৱাই আছোঁ। এতিয়া মানে থিয়েটাৰে বুলি কৈছোঁ আৰু থিয়েটাৰ চলি আছে, আপোনালোককো দেখুৱাই আছোঁ অলপ। এয়া আপোনালোকে শুনিছে চাগে অলপ গান মানে হেৰি কৰি আছে। আপোনালোকে নাই খোৱা, এই অলপ পাণ চান অলপ খালোঁ পূজা বুলি। হ'ব কি ক'ম এতিয়া? কি খালা ভাইটি আজি দোকানত? আহিলোঁ দোকানত ময়ো খাই কিন্তু বহুত ধুনীয়া লাগিছে পাণ খাবৰ কাৰণে আহিছে। পাণহে দিলে মই স্পিডাৰটো কাম কৰা নাই মানে। কিয় কাম কৰে নাই? আনেবলটো কণ্টেক্ট দেখাই আছে, সেইটোহে মেইন কথাটো। হয় নেকি? ভাল লাগিছে পূজাত আহি কেনেকুৱা লাগিছে? ভাল লাগিছে, ভাল লাগিছে। ভাল লাগিব আগতকৈ বহুত উন্নত হৈছে। বহুত উন্নত, আগতেতো বহুত উন্নত, বহুত উন্নত, আগতকৈ বহুত। মই ইয়াত ভাগিনটোৰ কাৰণে এটা লৈছোঁ লক্ষী পূজাত। কিনো ল'ম তেনেকুৱা ইমান দোকানো নাই। এয়া ফুকি দিয়া ওলাইছোঁ। এয়া দেখিছে, এয়া এটা লৈছোঁ দেই ভাগিনটোৰ কাৰণে। এয়া
এতিয়া বহুত সময়লৈকে পূজা চালোঁ। এতিয়া মই অৱশেষত এতিয়া লাষ্টতে আমাৰ ভাইটিক লগ পালোঁ। ভাইটি অকণমান কিবা এটা কোৱাছিলে আমাৰ পূজা লক্ষী পূজাৰ বিষয়ে। আগতে কেনেকুৱা হৈছিলে এতিয়া আৰু কেনেকুৱা উন্নত হৈ আছে কৈ দিয়া অলপ। আগতে উন্নত হৈছে, এবাৰ 4 দিনীয়া কাৰ্যসূচী হৈছে, ভাল হৈছে, যাত্ৰাপাতি হৈ আছে আৰু ফ্ৰেণ্ডছ আজিলৈ ইমানে, বাই বাই।